নকান্দিবি অ তই, তোৰনো কি দুখ? তই মোক জন্ম দিলি, বহু কষ্টৰে ডাঙৰ দীঘল কৰি, পোহপাল কৰি, নিজৰ দেহা পানী কৰি মানুহ কৰিলি। পৃথিৱীৰ দৰে এক সুন্দৰ অনুপম অতুলনীয় উপহাৰ চোৱাৰ সৌভাগ্য দিলি। জীৱনটোৰ প্ৰতিটো কথাৰ সৈতে মোক অৱগত কৰাই পৰিচয় দিলি মোক। মোৰ জটিল জীৱনটোৰ মুখামুখি হ'বলৈ শিকালি। অথচ মানুহ ৰূপে গঢ় লৈও মই কিয় এটা সঁচা হৃদয়ৰ প্ৰকৃত মানুহ হ'ব নোৱাৰিলো মা? কিয়? ক'ত কাৰ কি কেনেকৈ ভুল হ'ল মা? কচোন তয়ে। মধ্যবিত্ত পৰিয়ালত জন্ম লোৱাটোৱে কি ভুল আছিল মোৰ মা? যাৰ বাবে আজি প্ৰতি পদে পদে দুখ কষ্ট আঘাত নাই আৰু নাই, কেৱল নাই। নাইতেই সীমিত হয় নেকি মধ্যবিত্তৰ জীৱন? মা, তয়ে কচোন এতিয়া মই কি কৰোঁ? কেনেকৈ সহ্য কৰোঁ সকলোবোৰ? কিদৰে জীয়াই থাকোঁ আজিৰ যুগত? আজিৰ যান্ত্ৰিকতাৰ কৃত্ৰিমতাৰ স্বাৰ্থপৰতাৰ মাজত, য'ত কেৱল দৰ দাম বেচা কিনাহে হয়, প্ৰতিটো বস্তুৰ প্ৰতিটো সম্পৰ্কৰ সম্বন্ধৰ এনে কিয় হয় মা? এইবোৰ নোহোৱা কৰিব নোৱাৰিনে? জাতিৰ ভেদাভেদ, লোভ মোহ ক্ৰোধ হিংসা ইত্যাদিবোৰ মধ্যবিত্তৰ কেৱল সপোনতেই সকলো হয় কিয় মা? কিয়? সকলো মানুহ হৈও কিয় মানুহকে ভাগ ভাগ কৰা? সকলো মানুহ এক আমি, ভেদাভেদ নকৰিবা আমাক ভিন্ন শ্ৰেণী বিভাজনেৰে। মৰিলে একেডোখৰ মাটিতেই পুতিব জ্বলাব, তাত কোনো তল ওপৰ স্থান নাথাকিব। ধনী দুখীয়া মধ্যবিত্ত বুলি কচোন মা তয়ে। তোৰ বা মোৰ কি ভুল মধ্যবিত্ত শ্ৰেণীত জন্মগ্ৰহণ কৰাৰ? কি মধ্যবিত্তৰ সপোনৰ কোনো মূল্যই নাই নেকি মা? দিঠকত পৰিণত হ'বনে কেতিয়াবা সপোনবোৰৰ? ধন্যবাদ।